তো গাইজ অলপ মানে বেলেগতকৈ বেলেগ হৈ গ'ল আৰু গেছ বোলে নাই ইয়াতে। তো আজি আৰু ঘৰুৱা নহয়, তো এনেই যাব লাগিব আৰু বহিছোঁ ইমৰান ব্লগ। তো আপোনালোকৰ খবৰ কেনেকুৱা? আশা কৰোঁ সকলোৰে ভাল, মোৰো খবৰ ভাল। তো আজি আপোনালোকে চাব পাৰিছে, থাম্বনেইল চাই বুজি পাইছে যে আজি কিহৰ ব্লগ হৈ যাব। তো ব্লগটো আজি মানে আমাৰ ঘৰত গেছ শেষ হৈছে, তো সেইটো গেছ ভৰাবলৈ যাম। তো ইয়াতে আমি মানে দলঙৰ মাজত ৰাখিছোঁ এই গেছ, আৰু মোৰ লগতে আছে আজি আগৰ ব্লগত চাইছে ইয়াত, তো মোৰ লগতে সদায় থাকে আৰু মাজে ভিডিঅ'ত আনিম আৰু। তো এতিয়া আমি গেছ ভৰাবলৈ যাওঁ, আৰু দুটা কিমান বাজিছে? 36 মান বাজিছে এতিয়া। তো অলপ পিছতে মানে গেছ শেষ হৈ যাব, অফিচখন বন্ধ কৰি দিব। তো মই এতিয়া গেছ ভৰাবলৈ যাওঁ, তো আপোনালোকে ভিডিঅ'টো ফুল চাব। আৰু তো এতিয়া আমি গেছটো উঠাই ল'ম, আৰু মই গাড়ীত বহি লওঁ। তো আপোনালোকে গেছখন উঠাই দি, তো বলক। তো ইয়াৰ পৰা মানে আমাৰ ঘৰৰ পৰা 5 কিলোমিটাৰ দূৰত হ'ব তো অফিচখন। তো আগতে আৰু মানে 6 কিলোমিটাৰ লাগিছে যাওঁতে, মানে 1 কিলোমিটাৰ মানে য'ত মানে গেছটো দিয়ে, তো তালৈ অফিচখন লৈ আহিছে। তো এতিয়া আমি যাই আছোঁ, তো আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু। বাটগাঁও আহি পালোঁ, বাটগাঁও চাইডখন ইয়াতে আছে, মানে আমি ডিছকাউণ্ট ল'ব পাৰে। আৰু মানে 2 কিলোমিটাৰমান আছে যাই কিনে পাওঁ আমি এতিয়া। গাড়ী তাতে গৈছিলোঁ, তাৰ পৰা মানে দিলে অলপ আগতে ৰাস্তা লাগে, তো তাৰ পৰা গেছৰ ইঞ্জিনটো কাটি দিয়ে আৰু বেছি দূৰ নহয়, 50 মিটাৰমান এনেকৈ আৰু আগতে কাটি লওঁ, তাৰপিছতে গেছ মন্দিৰ আছে, টেক্সিটো চাঙত যাব লাগিব, কাটিব কাৰণে। তো গাইজ মানে গেছ অফিচত আহিলোঁ, মানে অলপ সিভাগে গৈছিলোঁ, আগতে তাতে আছিল, তো এতিয়া তাতে নাই অফিচখন, তো ইয়াতে লৈ আহিছে। তো ইয়াৰ পৰা আমি চিলিণ্ডাৰ কাটিম, তাৰপিছতে আমি গেছ লৈ যাম। আৰু আগতে মানে তাতে আছিল, আৰু ইয়াতে মানে এতিয়া স্পেচিয়েল হৈ গৈছে না, ইয়াতে লৈ আহিছে, আৰু ইয়াৰ পৰা আমি যাম। ইয়াতে আছে এইখন গেছ অফিচ, তো ৰিচিপ্ট টকাতে কাটি লওঁ, তাৰপিছতে গেছ লৈ যাম। তো গাইজ অলপ মানে বেলেগতকৈ বেলেগ হৈ গ'ল, আৰু গেছ বোলে নাই ইয়াতে। তো আজি আৰু ঘৰুৱা নহয়, তো এনেই যাব লাগিব আৰু বহিছোঁ গোটেই লৈ আহিছিলোঁ, আহি কিনে দিলোঁ, কৈ গেছ নাই আৰু। তো উপায় নাই এতিয়া, আৰু এনেই যাব লাগিব আৰু। তো গেছ উঠাই দিয়ে আৰু, উপায় নাই, এনেই। তো আৰু গেছ ভৰাব নোৱাৰিলোঁ, ভিডিঅ'টো আৰু লং নকৰোঁ, তো এইখিনিতে ভিডিঅ'টো শেষ কৰি দিওঁ। আৰু এইখিনিতে আপোনালোকে চাব পাৰিছে, এইটো ৰাস্তাৰ মানে আৰু ইভাগে তো এইখিনিতে ভিডিঅ'টো শেষ কৰোঁ, আৰু বাই বাই।